Hi guys, to ki khobar apnalokor welcome back to my YouTube channel Hatspal Vlogs. To guys mane moi etia goisu Udalgurit mane tate ekhon football khela hoise aru tate mane sound lugoi hoise aru tat no mane ki sound lugoi hoise football khelat ki sound lugaisu gutai kini dekham apnalokok ki sound lugoi hoise ki mixer lugoi hoise ki amplifier lugoi hoise tinake dekham apnalokok to apnalokot idea koribo paribo mane football khela hokba eneka kiba bilakot jodi apnaloke sound bilak logai kinukwa ki sound logale bhal hobo apnaloke gom pabo video chale to moyo jao moyo hiki hi mane kod ki kinukwa sound logaba lage gom pam aru kod ki connection korise jodi paru moi dekham thuneke aru etia Udalgurit thuneke goilo dekhaisu ki sound logaisu tat gom pabo apnaloke to bolo guys aru te guys moi yate ahi palu kintu mane ahi paute bote deri hoi gol mane heke hoi gol oloman dekhablo moi to etia mane price rate dibo thake aru etia phale logaise ki yamar mixer kam portrait channel sama mane ane bole amar Sobno Malik iska eto Himanshu mane yere mure eke naam আৰম্ভ কৰিবলৈ গৈ আছো ইয়াৰ নামটো হে নাজানো ই নাম সমীৰণ ভাই সমীৰণ ভাই তো চাব পাৰে আপোনালোকে আৰু এতিয়া ইয়াত কি কি এম্প্লিফায়াৰ কানেকচন কৰা আছে মই দেখাইছো P সিৰিজৰ 2.0 আৰু এইটো হল P সিৰিজৰ 2.0 আৰু এইটো হল P সিৰিজৰ 3.0 আৰু এইটো হল আহুজা এলেক্সা 7600 ডুৱেল চেনেল পাৱাৰ এম্প্লিফায়াৰ আৰু এবাৰ মই ভালকে দেখাইছো চাব পাৰে P সিৰিজৰ 2.0 এইটো বহুত পুৰণি এম্প্লিফায়াৰ হয় আৰু গুটে কিটা মানে P সিৰিজৰে লগাইছে মাত্ৰ এটা আহুজা এলেক্সা 7600 এম্প্লিফায়াৰ লগাইছে আৰু এখন ইয়ামাহাৰ 32 চেনেলৰ মিক্সাৰ হয় এখন মানে সাউন্ড কোৱালিটি কেনে লয় আৰু বেছি ভাগে এখনে ইউজ কৰে আৰু এখন হল গ্ৰাফিক্স ইকুৱেলাইজাৰ 231S মডেল আৰু SLV 1200 মাইক্ৰোফোন ইটো 1200 মডেল আৰু এখন হল ক্ৰসওভাৰ 234XX মডেল তো এইটো হল SLV মাইক্ৰোফোন যেটো নেকি দুটা থাকে এটা ইয়াতে আছে বৰ্তমান তো ইফালে চাব পাৰে আপোনালোকে ইয়াৰ লগত মানে কি কানেকচন কৰা হৈছে ষ্টেবিলাইজাৰ কিমান দিছো কিমান কিলোৰ তো এইটো হল 12 কিলো ডাচিৰ ষ্টেবিলাইজাৰ হয় তো দেখাবলৈ কেনেকুৱা কানেকচন কৰা হৈছে আৰু এটা ইয়াৰ বেক সাইডটো চাব পাৰে আপোনালোকে সেটিংছ কিনে কিনেকুৱা কি কৰা হৈছে ক্ৰসওভাৰ ইকুৱেলাইজাৰ লগতে মাইক্ৰোফোন দেখাবলৈ আপোনালোকে আৰু এটা এম্প্লিফায়াৰ বেক কানেকচনটো চাব পাৰে আপোনালোকে সেটিংছ কিনে তো এইটো হল আহুজাৰ বাকি গুটে কিটা P সিৰিজ এম্প্লিফায়াৰৰ তো চাব পাৰে বেক কানেকচন ব্লক তো ইয়াৰ সেটিংছ তো দেখাবলৈ আপোনালোকে ধুনিয়াকে তো ইয়াৰ এখন যেনে মিক্সাৰ হয় মিক্সাৰৰ পৰা ক্ৰসওভাৰত ধুনিয়াকে কানেকচন গৈছে তো চাব পাৰে মিক্সাৰৰ পৰা ইয়াতে গৈছে এই ক্ৰসওভাৰত তো এতিয়া মই দেখাইছো বক্স এটো হল RCF4 আৰু এটো হল ষ্টুডিও মাষ্টাৰৰ ফায়াৰ 86 মডেল তো চাব পাৰে আপোনালোকে বহুত বেছি ভাল হয় লাইট ওয়েট হয় বেছি ভাৰী নহয় মানে তো এটো হল ষ্টেকৰ মডেল যেটো নেকি কেবিনেট বনাই লোৱা হয় এটো মানে 1000 ওয়াট লৈকে বনাই লব পাৰিব আপোনালোকে চাব পাৰে ষ্টেক 825 মডেল তো আপোনালোকেও বনাই লব পাৰিব সাউন্ড কোৱালিটি ভালে পাব তো আৰু মই দেখাইছো মডেলটো আপোনালোক ষ্টেক এটো চাব পাৰে 825 মডেল একদম মজা বনাই লব আপোনালোকে এনেকুৱা কেবিনেট কিনি আৰু এটা ইফালে মানে প্ৰগ্ৰামটো শেষ হৈ গল নাকি হৰো হা এটা গাড়ীত মালটো লোড কৰি আছো গাড়ীত মালটো পুৰা লোড হৈছে এতিয়া মানে কি কম আৰু আপোনালোক মানে এটা লাইটৰ ব্যৱস্থা আছিল তো মানে সেইকাৰণে ভিডিও বেছি বনাই থকা নাই তো এতিয়া শেষ হল এটা প্ৰগ্ৰাম তো দেখালে আপোনালোক কি মানে কিমান 2 পেয়াৰ লগাইছিলি না 2 পেয়াৰ মাল লগাইছিল এতে 10 কিলো জেনেৰেটৰ তো চাব পাৰে আপোনালোক এক চাই লওক একবাৰ আমাৰ সৰু ভাই সমীৰণ ভাই ধুনীয়া মৰমত লোড কৰে এনে ভাল লাগে এইটোৱে মোৰ ভাল লাগছে মানে তো এইখিনি আছিল আজিৰ ভিডিওটো যদি আপোনালোক চাই ভাল লাগিল লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তে ডাং খেল বঢ়িয়া